সুন্দৰম সাংস্কৃতিক সমাজ তেজপুৰৰ উদ্যোগত ডিপুটা কেন্দ্ৰীয় নাট্য মন্দিৰৰ মঞ্চত বিশিষ্ট শিক্ষাবিদ জীৱন চন্দ্ৰ দাস সোঁৱৰণী শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অৱসৰী স্বনামধন্য শতাধিকৰো অধিক শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষক শিক্ষয়িত্ৰীলৈ উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। কাৰ্যসূচী মৰ্মে প্ৰথমে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে শোণিতপুৰ জিলাৰ হলেশ্বৰ জিলা পৰিষদৰ সদস্য তথা চলটুপুক একাডেমীৰ প্ৰাক্তন প্ৰবক্তা মুন্মী বৰুৱাই। তেজপুৰ সুন্দৰম সাংস্কৃতিক সমাজৰ সম্পাদক পল্লৱজ্যোতি নাথে আধৰা অনুষ্ঠান ভাগত সভাপতিৰ আসন অলংকৃত কৰে তেজপুৰ সুন্দৰম সাংস্কৃতিক সমাজৰ সভাপতি তথা বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ যতীন বৰুৱাই। বিশিষ্ট শিক্ষাবিদ জীৱন চন্দ্ৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ অৱসৰী স্বনামধন্য শতাধিকৰো অধিক শিক্ষক শিক্ষয়িত্ৰীলৈ অসমীয়া জাতিৰ স্বাভিমান ফুলম গামোচা আৰু প্ৰশংসা পত্ৰৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ গহন চন্দ্ৰ মহন্ত, মহাজ্যোতি 24 লাইভ চেনেলৰ স্বত্বাধিকাৰ ডক্টৰ পৰশমণি সিংহৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজি ডিপুটা কেন্দ্ৰীয় নাট্য মন্দিৰত সুন্দৰম সাংস্কৃতিক সমাজ তেজপুৰৰ উদ্যোগত আমি স্বনামধন্য 50 গৰাকী অৱসৰী শিক্ষকক এই অনুষ্ঠানলৈ মাতি আনি আজি আমি তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছিলোঁ। তেখেতসকলে শিক্ষকতাক ব্যতি কৰি গোটেই জীৱনটো পাৰ কৰিছে আৰু তেখেতসকলক কীৰ্তিচিহ্ন স্বৰূপে আজি আমি শিক্ষক দিৱসত আমাৰ শ্ৰদ্ধাৰ শিক্ষাবিদ প্ৰয়াত জীৱন চন্দ্ৰ দাস দেৱৰ সোঁৱৰণত আজিৰ শিক্ষক দিৱসটো আমি উদযাপন কৰিলোঁ ডিপুটা কেন্দ্ৰীয় নাট্য মন্দিৰত। আৰু সুন্দৰম সাংস্কৃতিক সমাজৰ তৰফৰ পৰা আজি উপস্থিত প্ৰায় অৰ্ধশতাধিক শিক্ষক ইয়াত উপস্থিত আছিল। সকলোকে মই সুন্দৰম সাংস্কৃতিক সমাজৰ সম্পাদক হিচাপে ধন্যবাদ জনাইছোঁ। লগতে শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত হৈ পেলাই সমাজখন পৰিচালনা কৰা সমাজ গঢ় দিয়া শিক্ষকসকলক আজি পবিত্ৰ দিনটোত ইয়াৰ পৰাই সকলো শিক্ষকক শুভেচ্ছা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ এই অঞ্চলৰ এটা সাংস্কৃতিক মঞ্চ হ'ল সুন্দৰম সাংস্কৃতিক সমাজ তেজপুৰ। এইটো গঠন হৈছে 2021 চনত আৰু তেতিয়াৰ পৰাই আমি বিভিন্নজন শিক্ষাবিদৰ সোঁৱৰণত শিক্ষক দিৱসটো উদযাপন কৰি আহিছোঁ। সেইমতে এইবাৰো আমি এই অঞ্চলৰ এজন বিশিষ্ট শিক্ষাবিদ এখন ভাগৱতী সমাজৰ উপাধ্যক্ষ প্ৰাক্তন উপাধ্যক্ষ জীৱন চন্দ্ৰ দাসদেৱৰ সোঁৱৰণত আমি এই অনুষ্ঠানটো উদযাপন কৰাৰ সিদ্ধান্ত ল'লোঁ। আৰু সেইমতেই আমি আজি এই শিক্ষক দিৱসটো পালন কৰিলোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ। আৰু ভৱিষ্যতলৈও তেখেতে প্ৰতিষ্ঠা কৰি যোৱা শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয় ছাগলীহাটৰ তলত যিখন আছে, বান্দৰমাৰীত যিখন আছে, এই দুইখনৰ জৰিয়তেই যাতে আমাৰ এই অঞ্চলৰ সমাজ জীৱন, শৈক্ষিক জীৱন, বৌদ্ধিক সমাজখন যাতে উত্তৰণ হয় তাকে আমি কামনা কৰিছোঁ। এই কামনাৰে সৈতে তেখেতৰ এই বিদ্যালয় দুখনৰ উত্তৰ শ্ৰীবৃদ্ধি কামনা কৰিছোঁ আৰু লগতে আমাৰ এখেতৰ এই সোঁৱৰণ যাতে সেই বিদ্যালয়খনৰ জৰিয়তেই আমাৰ তেজপুৰতেই নহয় গোটেই অসমতে যাতে তেখেতৰ সুনাম বিয়পি যায় তাকে কামনা কৰি আমি এই অনুষ্ঠান ভাগ আৰম্ভ কৰিলোঁ। ধন্যবাদ। চন্দন শৰ্মা ৰিপৰ্ট, মহাজ্যোতি 24 লাইভ।